এটি সুন্দৰ আঞ্জা আপোনালোকৰ কাষলৈ প্ৰেৰণ কৰোঁ বুলি ভাবিলোঁ। বাটিত থৈ দিয়া আছে টেমাৰ মটৰ, মচন্দৈ আছে, বিলাহী, জলকীয়া, পিঁয়াজ, নহৰু, আদা, মান ধনিয়া, লগতে কাটি থোৱা আছে আলু আৰু লগতে আছে ভাত কেৰেলা। লোকেল ভাত কেৰেলা সতি বনোৱা হ'ব মটৰ আৰু মচন্দৈৰ এটি সুন্দৰ আঞ্জা। কুকাৰত দি দিয়া হৈছে কাটি থোৱা আলুসমূহ বইল হ'বৰ বাবে আৰু ভাত কেৰেলাসমূহ কাটি লোৱাৰ পিছত কুকাৰত দি দিয়া হৈছে বইল হ'বৰ বাবে আৰু লগতে অলপমান গৰম পানী দিয়া হৈছে সিজিবৰ বাবে। গৰম পানী দিলে অতি সোনকালে সিজি পৰে। অকণমান দিয়া হৈছে নিমখ। কুকাৰটো বন্ধ কৰি লৈ গেছত তুলি দিয়া হ'ল। ভাত কেৰেলা আৰু আলুখিনি সিজক মিক্সি বাতিত ভৰাই দিয়া হ'ল মচন্দৈ, লগতে কাটি থোৱা পিঁয়াজ আৰু আদা নহৰুখিনিৰ লগতে জলকীয়াও দি দিয়া হ'ল। মছলাটো ৰেডি কৰি থৈ দিয়া হওক। অকণমান দিয়া হ'ল নিমখ। সুন্দৰভাৱে মছলাটো ৰেডি কৰি থৈ দিয়া হওক। পুনৰবাৰ মা আছাম ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। গেছ অন কৰি লৈ কেৰাহীখন তুলি দিয়া হ'ল, তেল দি দিয়া হ'ল। সুন্দৰভাৱে তেলখিনি গৰম হোৱাৰ লগে লগে দি দিয়া হ'ল পিঁয়াজ আৰু মচন্দৈ পাতসমূহ। কিছু পাত দিয়া হৈছে। অকণমান ফ্ৰাই কৰি লোৱাৰ পিছতে দি দিয়া হ'ল টেমাৰ মটৰখিনি। মাক বনাই খুৱাম বুলি ভাবিলোঁ। মাজে সময়ে বনাবলৈ লৈছোঁ। এনেধৰণে বনাবলৈ লৈছোঁ আজিৰ আঞ্জা। মই বনোৱা আঞ্জা কেনে লাগিছে কমেণ্টত জনাবলৈ নাপাহৰিব। অকণমান দিয়া হৈছে হালধি কালাৰৰ বাবে। কালাৰৰ অবিহনে খাবলৈ জুতি নাহে, নহয় জানো? আৰু মাক বনাই খুৱাম যিহেতু কালাৰটো হ'বই লাগিব, নহয় জানো? মটৰখিনি ফ্ৰাই হৈ যোৱাৰ লগে লগে দি দিয়া হ'ল মছলাসমূহ সুন্দৰভাৱে দি দিয়া হৈছে। অকণমান ভাজি লোৱা হৈছে। চাওকচোন কি সুন্দৰ লাগিছে। আৰু দি দিয়া হৈছে কাটি থোৱা বিলাহীসমূহ। সুন্দৰভাৱে মছলাটোৰ লগত ভাজি ল'ব লাগিব। আৰু মিক্সি বাতিত যি মছলা লাগি আছিলে অকণমান গৰম পানী দি আখালি লৈ মছলাটোত দি দিয়া হ'ল পানীখিনি। সুন্দৰভাৱে ভাজি ল'ব লাগিব বিলাহীখিনি। মছলাটো সুন্দৰভাৱে গলি পৰিছে আৰু বিলাহীখিনিও দিয়াৰ লগে লগে গলি পৰিলে চাওক মছলাটো কি সুন্দৰ লাগিছে ভজাৰ পিছতে। আজিৰ আঞ্জা কেনে লাগিছে কমেণ্টত জনাবলৈ নাপাহৰিব। কুকাৰৰ ভাত কেৰেলা আৰু আলুখিনি সিজি পৰিল। তাত থকা পানীখিনি অকণমান পানী দিয়া হ'ল মছলাটো সুন্দৰভাৱে লৰাই লোৱা হ'ব। আৰু যি ভাত কেৰেলা আৰু আলুখিনি বইল কৰা হৈছিলে সেই পানীখিনি পেলাই দিয়া নহয়। ভাত কেৰেলা আৰু আলুখিনি সিজি হৈ পৰিল। কাঢ়ি লোৱা হ'ল এখন থালত আৰু কেৰাহীত দি দিয়া হ'ল ভাত কেৰেলা আৰু আলুখিনি। সুন্দৰভাৱে লৰাই লোৱা হৈছে। চাওক কালাৰ চাওক। মাক বনাই খুৱাম বুলি ভাবিলোঁ যিহেতু সদায় মায়ে বনাই খুৱাই থাকে। মাজে সময়ে এনেকৈ সুন্দৰ আঞ্জা বনাবলৈ ল'লোঁ। আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰি আজিৰ বিশেষ আঞ্জাটো আপোনালোকে ঘৰত বনালে খাবলৈ বিশেষ সোৱাদ। কুকাৰত থকা পানীখিনি দি দিয়া হ'ল ভাত কেৰেলা আৰু আলু যি সুন্দৰ মচন্দৈ সৈতে বনোৱা হৈছে সুন্দৰ আঞ্জাটোত। উতলো আহি পৰিল। আজিৰ আঞ্জাটো কেনে লাগিছে, মায়ে ভাল পাবনে নাপায়, আপোনালোকে কি কয়? অকণমান দিয়া হ'ল মান ধনিয়া। যিহেতু মান ধনিয়া দিলে খাবলৈ বিশেষ সোৱাদ হয়। গৰম মছলা আৰু জিৰা মছলা দিয়া হ'ল অকণমান। এনেকেই এটি সুন্দৰ আঞ্জা মচন্দৈ, মটৰ আৰু ভাত কেৰেলাৰ সৈতে বনোৱা হ'ল সুন্দৰ এটি আঞ্জা। গেছ অফ কৰি দিয়া হ'ল। আজিৰ আঞ্জা ৰেডি হৈ পৰিল। মা আছাম ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ আঞ্জাটো কেনে লাগিছে কমেণ্টত জনাবলৈ নাপাহৰিব। চাওক আজিৰ আঞ্জাটো কেনে লাগিছে জনাবলৈ নাপাহৰিব। মায়েনো কেনেকুৱা পাব খাই আপোনালোকে কি কয় কমেণ্টত জনাব এবাৰ আৰু এটা লাইক কৰিবলৈ নাপাহৰিব।